আজি আমি ক্লাস 10 চেপ্টাৰ নাম্বাৰ 2 পলিনোমিয়েলছ মানে বহুপদৰ এক্সাম্পল নাম্বাৰ 9 টো আমি ডিটেইলছত সমাধান কৰিম। মই আগৰ ভিডিঅ'ত কৈছিলো যে এই যোনটো 9 নাম্বাৰ কুৱেশ্যনটো এইটো বহুতেই ইম্পৰ্টেন্ট কুৱেশ্যন। এতিয়া ইম্পৰ্টেন্ট কুৱেশ্যন কিয় কৈছো, তোমালোকে যদি প্ৰিভিয়াছ কুৱেশ্যন পেপাৰবোৰ তোমালোকৰ চোৱা তেতিয়াহ'লে তোমালোকে চাব পাৰা এই কুৱেশ্যনটো বাৰে বাৰে ঘূৰাই ঘূৰাই দি থকা হয়। মানে সাপোজ ধৰা এই বছৰ যদি দিয়ে নেক্সট বছৰ হয়তো দিবও পাৰে বা নিদিবও পাৰে, কিন্তু তাৰ পিছৰ বছৰ কিন্তু দিব আকৌ এনেকা টাইপৰ কুৱেশ্যন। তাৰ কাৰণে তোমালোকে এই কুৱেশ্যনটো বহুত গুৰুত্ব দি শিকিব লাগিব। তো ইয়াক আমি সমাধান কেনেকৈ কৰিম চোৱা। আমাক কুৱেশ্যনত কি কৈছে, 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 আটাইবোৰ শূন্য উলিওৱা। আমাৰ এই যোনটো দ্বিঘাত বহুপদটো দিয়া আছে এই দ্বিঘাত বহুপদৰ সকলোবোৰ শূন্য উলিয়াব কৈছে। আৰু কি কৈছে, যদি তুমি জানা যে ইয়াৰ দুটা শূন্য √2 আৰু -√2, তো এইটোক আমি কেনেকৈ কৰিম চোৱা। ফাৰ্ষ্টত ধৰি ল'বা এনেকৈ যে ধৰা হ'ল x + √2 এইটো এটা ধৰিলো আমি, আৰু এটা আমি ধৰিম যে x - √2। এইটো মই কেলে ধৰিছো চোৱা। তোমালোকক এইটো দুটা সংখ্যা দিয়া আছে নহয়, এই দুটা সংখ্যাকে আমি কি কৰিছো যে এইটো চোৱা √2 আছে মানে +√2 আছে নহয়, তো এই যোনটো +√2 আছে এইটোক আমি মাইনাছ ধৰিলো আৰু তাৰ আগত x এটা বহাইছো, আৰু এই যোনটো লাষ্টত আছে মানে পিছতো -√2 আছে ইয়াক আমি √2 ধৰিছো প্লাছত, আৰু আগত কি দিছো x। এতিয়া তোমালোকে যদি ধ্যান দি চোৱা a - b a + b মানে আমি যদি এই x টোক a বুলি ধৰো আৰু এই √2 টোক যদি আমি b বুলি ধৰো তেতিয়াহ'লে কি হ'ব a - b, আৰু ইয়াত কি হ'ব a + b। এতিয়া তোমালোকৰ এটা সূত্ৰ আছিলে নহয় যে a - b a + b ইকুৱেল টু কি আছিলে যে a² - b²। তো এইটো ফৰ্মুলা মতে এইটো হৈছে নে হৈছে। এতিয়া আমি এইটো ফৰ্মুলা মতে ভাঙিব লাগিব। চোৱা এইটো ফৰ্মত আছে এইটো, তো এই বস্তুটোক আমি এইটো ফৰ্মত ল'ম। তো এইটোত ল'লে আমাৰ কি হ'ব চোৱা, a² আছে এইটো a হয়নে আমি ধৰিছিলো, তো a² মানে কি হ'ব x² মাইনাছ আছে তো মাইনাছ দিম। এতিয়া b² b মানে কি √2 আছে। চোৱা a² এই ৰুটক কটা যাব, তাৰ মানে কি হ'ব x² - 2। এতিয়া এইটো যোনটো ধৰিছো এইটোক আমি gx বুলি ধৰিম। এতিয়া তোমালোকে ইয়াত এনেকৈ লিখিবা, এতিয়া ধৰো gx ইকুৱেল টু x² - 2 x² - 2। এতিয়া এই gx এৰে আমি এইটোক হৰণ কৰি দিম। এইটো আমাৰ ডাঙৰটো কি, এইটো px। তো এতিয়া আমি হৰণ কৰিলে কি হ'ব চোৱা, আমাৰ কি আছিলে যে 2x to the power 4 - 3x³ - 3x² + 6x - 2, আৰু আমাৰ gx ৰ মান আছে x² - 2। এতিয়া আমি এইটোক যদি হৰণ কৰো কেনেকৈ কৰিম চোৱা। ইয়াত x² আছে আৰু ইয়াত 2x আৰু পাৱাৰটো x ৰ কিমান আছে 4 আছে। তো চোৱা এই যোনটো x ৰ পাৱাৰ আছে 2 এইটোৰ লগত আমি কি সংখ্যা পূৰণ কৰিলে এই x ৰ পাৱাৰটো আমি 4 পাম। মানে যদি আমি x² * x² কৰো কিমান পাম, x to the power 4 পাম, মানে x ৰ ঘাতটো আমি 4 পাম। তো এইটো হ'ল নহয়, আৰু এই 2 আছে তো 2 এইটো দি দিবা। তোমালোকক মই আগৰ ভিডিঅ'ত কৈছিলো ডিটেইলছত এইটো শিকাইছিলো, তোমালোকে যদি চোৱা নাই এই ওপৰত আই বটনত ক্লিক কৰি চাব পাৰা। তো চোৱা 2x² হ'ব, কেলে হ'ব চোৱা 2 × 2। তো ইয়াত আমি 2 দি দিলো, x² আৰু এই x² কিমান হয় চোৱা, x² কিমান হয় x হ'ব, আৰু তাৰ ওপৰৰ ঘাতটো কিমান হ'ব 4 হ'ব। এতিয়া এইটোতো হ'ল প্লাছে মাইনাছে মাইনাছ, এতিয়া মাইনাছ দিলো 2 × 2 = 4, এইটো ইনটু কৰিলে কিমান হ'ব এইটো হ'ব। এতিয়া তোমালোকে কিছুমানে কবা যে এইটো ইয়াত কেলে বহাইছে, ইয়াতটো বহাব লাগিছিলে, ইয়াত আমি নবহাও কেলে চোৱা, ইয়াৰ x ৰ ঘাতটো কিমান আছে 2 আছে মানে x² আছে, কিন্তু
ইয়াত কি আছে চোৱাচোন কিউব আছে ইয়াত এক্সৰ ঘাতটো কিউব আছে তো যদি আমাৰ এইটো কিউব ওলালেহেঁতেন তেতিয়াহ'লে আমি ইয়াত বহালোহেঁতেন চোৱা এইটো আমাৰ এক্সৰ ঘাতটো কিমান আছে 4 আছে তাৰ কাৰণে ইয়াতো 4 আছে ইয়াতো 4 আছে তো আমি মেচ কৰি লিখিব লাগিব মানে দুটা মিলাই আমি লিখিলেহে হ'ব ইয়াত কিউব আছে ইয়াত কিউব নাই নহয় তাৰ কাৰণে ইয়াত আমি লিখা নাই কিন্তু ইয়াত স্কোৱাৰ আছে ইয়াত স্কোৱাৰ আছে তাৰ কাৰণে আমি এইটো এনেকৈ পোনভাৱে মিলাই লিখিছো ঠিক আছে তাৰপিছত আমি আকৌ কি কৰিম এইটো একো নাই মানে কি হ'ব প্লাস আছে তো প্লাস থাকিলে আমি মাইনাস দিম ইয়াত মাইনাস চিন আছে ইয়াত আমি প্লাস দিম মানে প্লাস থাকিলে আমি মাইনাস দিম আৰু যদি মাইনাস থাকে তেতিয়াহ'লে আমি প্লাস দিব লাগিব এইটো ৰুল হয় ঠিক আছে তাৰপিছত কি কৰিম চোৱা প্লাস আছে এইটো মাইনাস আছে সেম আছে তো প্লাসে মাইনাসে কটা যাব ইয়াত চোৱা মাইনাস 3x আৰু পাৱাৰটো কিমান আছে কিউব আছে এইটো আমি ইয়াত বহাই দিম ডাইৰেক্ট তলত লৈ আহিম এইটো হল তাৰপিছত চোৱা এইটো কি 4x স্কোয়ার আছে ইয়াত মাইনাস 3x স্কোয়ার আছে ডাঙৰ কোনটো এইটো হয় তো এইটোৰ আগত কি আছে প্লাস চিন আছে তো আমি প্লাস চিন দি দিম এতিয়া প্লাসে মাইনাসে মাইনাস হ'ব 4 ৰ পৰা 3 গলে 1 হ'ব 1 টো আমি নিদিও আৰু x স্কোয়ার আছে এইটো অটোমেটিক ইয়াত আহি যাব আৰু পিছৰ ডখৰ আমি সেম লিখি দিম কি আছে আমাৰ পিছৰ ডখৰ প্লাস 6x মাইনাস 2 আছে এতিয়া আমি আকৌ হৰণ কৰিম চোৱা প্লাসে মাইনাসে মাইনাস হ'ব এতিয়া ইয়াত xৰ ঘাতটো কিমান আছে 2 আছে ইয়াত xৰ ঘাতটো 3 আছে তো এইটোক আমি এনেকৈ কৰিব পাৰোনে চোৱা ইয়াত 3x হ'ব সৰি 3x হ'ব ইয়াত কেলে 3x হ'ব চোৱা 3 এগুণ 3 মানে মাইনাসে প্লাসে মাইনাস 3 এগুণ 3 তাৰপিছত চোৱা x স্কয়াৰ আৰু x মানে x আৰু x স্কয়াৰ ইনটু কৰিলে কিমান হ'ব x ইনটু x স্কয়াৰ ইজ ইকুয়াল টু x কিউব হ'ব তো এইটো আমি এইটো ইনটু কৰি আমি ইয়াত বহাই দিম x কিউব ঠিক আছে মাইনাসে মাইনাসে প্লাস এতিয়া এই যোনটো আমি ইনটু কৰিম এই ইনটু কৰাৰ পিছত আমি কোড বহাম চোৱা ইয়াত xৰ ঘাতটো কিমান আছে একো নাই তাৰ মানে ইয়াত চোৱাচোন xৰ ঘাতটো কোড একো নথকা আছে ইয়াত আছে তো ইয়াত আমি বহাম ঠিক আছে মাইনাসে প্লাস 3 দুগুণ 6 তো 6 হল আৰু এইটো x টো ইয়াত আহি গল এইটো আমি ইয়াত কেলে বহাইছো কাৰণ ইয়াৰ xৰ ঘাতটো সেম আছে ঠিক আছে ইয়াত মাইনাস চিন আছে তো ইয়াত আমি প্লাস চিন দিম ইয়াত আমি একো নকৰো ইয়াত কেলে নকৰো কাৰণ ইয়াত তলত একো মান নাই তাৰপিছত ইয়াত প্লাস আছে তো এইটোক আমি মাইনাস দি দিম এতিয়া প্লাসে মাইনাসে এইটো প্লাস কেলে হৈছে ইয়াত আমি জি চিনটো বহাম হেইটোৱে হৈ যাব ইয়াত তো ইয়াত আমি প্লাস বহাইছো নহয় তো এই যোনটো গুটেই সংখ্যাটো মানে পদটো এই পদটো কি হ'ব প্লাস হ'ব তো প্লাসে মাইনাসে এই দুটা কটা যাব আৰু ইয়াত কি আছে প্লাস x স্কয়াৰ আছে তো x স্কয়াৰ হল ঠিক আছে তাৰ পিছত আমি কি কৰিম চোৱা এইটো প্লাস আৰু এইটো সমগ্ৰ এইটো গুটেইটো কি হৈছে মাইনাস হৈ গৈছে তো প্লাসে মাইনাসে কটা যাব আৰু ইয়াত মাইনাস কি আছে 2 আছে ঠিক আছে তাৰ পিছত আমি আকৌ কি কৰিম চোৱা ইয়াত x স্কয়াৰ আছে আৰু ইয়াতো x স্কয়াৰ আছে তাৰ মানে কিমান হ'ব +1 হ'ব সো প্লাসে প্লাস এইটো দি আমি ইনটু কৰিলে 1 হয় সোৱাচোন আমি যদি একে সংখ্যা দি হৰণ কৰো কিমান হ'ব 2ক যদি আমি 2 ৰে দিও কিমান এবাৰ হ'ব যদি আমি 3 ৰে 3ক দিও এবাৰ হ'ব সেম তেনেকৈ সোৱা এইটো সেম আছে নহয় তাৰ কাৰণে এবাৰ গল তো এইটো ইনটু কৰিলে কিমান হ'ব এইটো সেমে হ'ব কাৰণ সোৱা এইটো যদি আমি ইনটু কৰো কিমান হয় 3 হয় হয়নে এইটো সেমে হয় তো তাৰ কাৰণে এইটো আমি ইয়াত বহাই দিলো ঠিক আছে তাৰ পিছত সোৱা আকৌ এইটো সোৱা প্লাসে মাইনাসে মাইনাস দিলো 1 দুগুণ 2 এতিয়া সোৱা ইয়াত প্লাস আছে তো এইটো আমি মাইনাস দিম ইয়াত মাইনাস আছে তাৰ কাৰণে আমি ইয়াত প্লাস দি দিম এতিয়া সোৱা প্লাসে মাইনাসে কটা যাব এইটো কি মাইনাস এইটো প্লাস তো এইটো কটা গৈ 0 হ'ব এতেকে আমাৰ ভাগহেক যোনটো মানে rx কি ওলাইছে 0 ওলাইছে আমাৰ যোনটো rx আছিলে এই rx ৰ মান আমি 0 পাইছো আৰু gx মান আমাৰ এইটো আমি অলৰেডি পাইছো আৰু আমাৰ যোনটো ভাগফল মানে আমাৰ যোনটো qx আছিলে এই qx টো আমি কি পাইছিলো যে মানে এইটো হ'ব আমাৰ qx আমি আগৰ ভিডিওত কৈছোয়ে টুৱাইস x স্কয়াৰ মাইনাস 3x প্লাস 1 তো এইটো হ'ব আমাৰ qx এতিয়া আমি কি কৰিম এতিয়া আমি এই যোনটো কিয়ৰ মানটো পাইছিলো মানে qx ৰ মানটো এইটোকে আমি সমাধান কৰি দিম সমাধান কৰিলে কিমান হ'ব চোৱা এইটো প্ৰথমতে আমি পাতি লও এইটোক আমি
ইকুৱেল 0 বুলি ধৰি ল'ম এইটো নিয়ম হয় তোমালোকে কেলে কৰিছো বুলি ক'ব নালাগে এইটো নিয়ম হয় ইকুৱেশ্যন বনাই লৈছো এতিয়া 2 এগুণ 2 চোৱা 2 এগুণ 2 এতিয়া মাজত কি সংখ্যা আছে 3 এতিয়া ইয়াৰ উৎপাদকবোৰ কি হ'ব চোৱাচোন 2 এগুণ 2 হয়নে 2 এগুণ 2 বা 1 দুগুণ 2 এইটোৱেটো হ'ব এতিয়া এই দুটাক যদি আমি প্লাস কৰো 3 পামনে মানে 2 প্লাস 1 ইকুৱেল টু কিমান হ'ব 2 প্লাস 1 ইকুৱেল টু 3 হ'ব তো এইটো পালো তো এইটো আমি ইয়াত ব্যৱহাৰ কৰিব পাৰো তোমালোকক মই ডিটেইলছত কৈছিলোৱে এইটো সেমে লিখিছো মাইনাস মাইনাস হ'ব এই 3 টোক আমি কেনেকৈ লিখিম 2 প্লাস 1 x তো আমি ইয়াত লিখিম প্লাস আছে প্লাস দিম 1 ইকুৱেল টু 0 এতিয়া চোৱা এইটো আমি ইনটু কৰিছো ফাৰ্স্ট এইটো সেমে লিখিছো এইটো ইনটু কৰি অকল আমি ইয়াৰ উৎপাদকবোৰ ভাঙি এই 3 টোক আমি এনেকৈ লিখিছো চোৱা এইটো ইনটু কৰিলে 3 মাইনাস 3 এইটোক 3 বুলি ধৰাচোন 3x সেমেটো হৈছে এটোৰ কোনো ডিফাৰেন্স নাই গম পালা অকল এইটোক আমি ইয়াক ভাঙিহে দিছো অকল তো ইয়াক কইলে কিমান হ'ব মাইনাস টুৱাইস x সো মাইনাস 2 এটো x2 ইনটু হৈ আছে x2 ইয়াৰ লগতো আৰু ইয়াৰ লগতো ইনটু হৈ আছে নহয় তাৰ মানে ইয়াৰ লগত এটা আহিব আৰু ইয়াৰ লগতো আহিব এতিয়া ইয়াৰ লগত আহিলে কিমান হ'ব সোৱা মাইনাস 2x আকো মাইনাস এ প্লাস এ মাইনাস এটো 1 ইনটু এটো x ইনটু কইলে কিমান হ'ব x এ হ'ব ইফালে প্লাস 1 ইকুৱেল টু 0 এতিয়া আমি এই দুটাৰ পৰা কমন লম এটা কি কমন আহে সোৱাচোন কমন মানে কি যে আমি দুটাত মিলি থকা সেম সংখ্যাখিনি আনিম সোৱা ইয়াত 2x আছে আৰু ইয়াতো 2x স্কয়াৰ আছে কিন্তু x তো দুটা আছে কিন্তু এটা x তো আমি আনিব পাৰো নহয় তো ইয়াৰ পৰা 2x আৰু ইয়াৰ পৰা আমি 2x এটা কমন লব পাৰো এতিয়া ইয়াত দুটা x আছিল ইয়াত এটা আহিলে এতিয়া থাকিব কিমান এটা থাকিব তো এটাটো ইয়াত লিখিলো মাইনাস আছে মাইনাস দিলো আৰু ইয়াত কিমান আছে ইয়াত একো নাই কাৰণ আমি এই 2x টো ইয়াত লৈ আহিছো তাৰ মানে ইয়াত 1 আছে ঠিক আছে তাৰ পিছত মাইনাস আছে মাইনাস দিম এই দুটাৰ পৰা আমি এটা কমন লম সো কমন লম এতিয়া আমাৰটো মিলি থাকিব লাগিব কিন্তু ইয়াত দুয়োটাৰ ভিতৰত এটাৰটো মিলি থকা নাই তাৰ কাৰণে আমি 1 এটা লম যেতিয়াই মিলি নাথাকিব তেতিয়া তোমালোকে এক সংখ্যাটো কমন লব পাৰা তাৰ পিছত কমন ললে কিমান হ'ব ইয়াৰ পৰা 1 আনিছো তাৰ মানে ইয়াত কিমান থাকিব x এটো থাকিব ন তাৰ পিছত চোৱা মাইনাস এ প্লাস এ মাইনাস ইয়াৰ পৰা 1 আনিছো ইয়াত একো নাই একো নথকা মানে 1 এ বুজায় ইকুৱেল 0 এতিয়া তোমালোকৰ এইটো শুদ্ধ হৈছে নে নাই এইটো তোমালোকে কেনেকৈ চেক কৰিবা এই যোনটো ব্ৰেকেটৰ মানখিনি এই ব্ৰেকেটৰ মানখিনি সমান ওলাব লাগিব ব্ৰেকেটৰ মানখিনি যদি তোমালোকৰ বেলেগ বেলেগ ওলাই তেতিয়া হলে ভাবিবা যে হিটো ভুল হৈছে আমাৰ এই দুইটা সেমে ওলাইছে তাৰ মানে আমাৰ এইটো ৰাইট হৈছে তাৰ পিছত আমি কি কৰিম ব্ৰেকেটৰ পৰা এটা লম মানে ব্ৰেকেটৰ পৰা এটা লৈ ইকুৱেল 0 কেলে দিছো এফালে কি আছে ৰাইট সাইডত ইকুৱেল 0 আছে তাৰ পিছত আৰু এটা আমি ব্ৰেকেটৰ বাহিৰৰ তুলম এটা ব্ৰেকেটৰ বাহিৰত কি আছে যে 2x - 1 তো এইটো হল আমাৰ এটা তো এই দুটাক আমি অলপমান সমাধান কৰিলে কিমান হ'ব সোৱা যদি আমি ব্ৰেকেটটো উঠাই দেউ কিমান হ'ব এইটো হ'ব ইয়াৰটো এইটো হ'ব আৰু এইটোক যদি আমি ব্ৰেকেটটো ভাঙি দেউ মানে উঠাই দেউ কিমান হ'ব এইটো হ'ব এটো বুজি পাইছা নিশ্চয় তাৰ পিছত x ৰ মান উলাম নহয় আমি এতিয়া x ৰ মানটো কেনেকৈ উলাম এই x মান উলাম তো x ইকুৱেল দিলু এই যোনটো -1 আছে এইটো আমি ৰাইট সাইডে লম তাৰ মানে +1 হ'ব আৰু 2x টো আমি ইয়াতে ৰাখিম ইকুৱেল এই -1 টো আমি এইফালে ৰাইট সাইডে লম তাৰ মানে +1 হ'ব এতিয়া এইটোক যদি আমি আৰু অলপমান সমাধান কৰো তেতিয়া হলে কি হ'ব যে 2x ইকুৱেল 1 x ৰ মান উলাম আমি তো x টো আমি আগত লম ইকুৱেল এইটো 2 টো x ৰ লগত কি হৈছে ইনটু হৈ আছে তাৰ মানে হিফালে গলে কি মান হ'ব হৰণ হোৱাৰ লগে লগে কি হ'ব যে এই 2 টো তলত যাব আৰু ওপৰত 1 ওপৰতটো 1 এ আছে এইটো ইয়াৰ লগত ইনটু হৈ আছে ইফালে গলে কিমান হ'ব হৰণ হ'ব আৰু আমাৰ যোনটো x ৰ মানটো হেইটো কি হ'ব 1/2 হ'ব এতিয়া আমাৰ x ৰ মান এটা ইয়াত 1 ওলাইছে আৰু এটা x ৰ মান কিমান ওলাইছে 1/2 আৰু আমাৰ দুটা মান যে দি আছিল সেই দুটা মান কি আছিল যে √2 আৰু এটা -√2 এতেকে আমাৰ গোটেইবোৰ শূন্যবোৰ কিমান হ'ব এতেকে শূন্যবোৰ হ'ব
কি আছিলে আমাৰ দুটা শূন্য যে দিয়া আছিলে এইটো কি আছিলে √2 আৰু -√2 আৰু আমি যোনটো সমাধান কৰি পাইছো সেইটো কি আছে এটা ওলাইছে আমাৰ 1 xৰ মানটো আৰু এটা ওলাইছে 1/2 এতিয়া কি এই যোনটো আমাৰ দ্বিঘাত বহুপদটো আছিলে সেই বহুপদৰ আটাইবোৰ শূন্য কি হ'ব এই চাৰিটা হ'ব মানে √2 আৰু -√2 আৰু এই দুটা আমি যোনটো সমাধান কৰি পাইছো সেইখিনি তো এইটোৱে আছিলে আমাৰ 9 নম্বৰ এক্সাম্পলৰ সমাধান